সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মা উৰিম মা মানে ছাগলী পাইছিলতো, এটা ছাগলী আগত আহি গৈছিলে তো খুন্দিয়াব বুলি পুনৰবাৰ কৈছোঁ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বনমালী কৈ দিয়া শুভেচ্ছা। সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া গৈ আছোঁ মানিকপুৰলৈকে, মানে আমাৰ ওচৰলৈকে, য'ত মুকলি বিহু হ'ব। আৰু যিহেতুকে আজি বিহু অৰ্থাৎ বহাগৰ 1 তাৰিখ, গতিকে অকণমান বিহু আমি চাব লাগিব। আৰু এতিয়া বিহুলৈ বুলি আমি গৈ আছোঁ আৰু আমাৰ লগত আপুনিও চাই থাকিব। বেছিমাৰী চকটো পালোঁ। ইয়াত আমি ইয়াত নিজিৰাওঁ, আমি চিধাই এইটো ৰাস্তাৰে যাম, এইফালে যাম। আমি এইফালে গৈ গৈ আমি যাই পাম মানিকপুৰ। বেছিমাৰী চকৰ পৰা 5 কিলোমিটাৰ, বেছিমাৰী চকৰ পৰা 5 কিলোমিটাৰ গৈ আমি যাই পাম মানিকপুৰ। পুৰা ভাঙিছে আৰু একদম বেয়া ৰাস্তাও। আৰু আছে 1 কিলোমিটাৰ মানিকপুৰ পাবলৈ। আৰু আহি পালোঁ মানিকপুৰ চক, মানিকপুৰ চাৰিআলি। মানিকপুৰ চাৰিআলি আৰু ইয়াতে হ'ব মুকলি বিহু বহাগৰ 1 তাৰিখ যিহেতুকে। কিন্তু মই হয়তো টাইমৰ মানুহ, 11টা কৈছিলে, 11টাত আহি গ'লোঁ। এতিয়ালৈকে একো হোৱা নাই, বৃক্ষৰোপণো হোৱা নাই, দেৰি লাগিব হয়তো। আমি আমাৰ আটাইতকৈ প্ৰয়োজনীয় মূল্যৱান বস্তু অক্সিজেনখিনি পাই আছোঁ। এতিয়া ৰ'দত চনফনাই থকা জীৱ জন্তু মানুহ সকলোকে ছায়া দিছে, আশ্ৰয় দিছে গছেই। বহুত গৰম লাগিছে ইয়ালৈ আহি, আৰু বিহু দেৰি আছে। অলপ এটা মাল মানে এটা বাতি এটা খাই লওঁ আৰু মই খাই আছোঁ এইটো আইচক্ৰীম। যি কি নহওক বিহু অকণমান পিছত আপোনালোকে দেখিব পাৰিব। মই সদায় টাইমক মানে ভেলু দিওঁ আৰু টাইম মতে মই চলিবৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু মই চলিলেতো নহ'ব, ইণ্ডিয়ান টাইম লেট। এতিয়ালৈকে বিহু আৰম্ভই হোৱা নাই। গতিকে আমাৰ গোবিন্দ ভৱন গীতা সত্ৰ আছে মানিকপুৰতে, আৰু গোবিন্দ ভৱন গীতা সত্ৰত অকণমান ইয়াক মই দেখাই আনিবলৈ দেখা নাই বোলে, তো ইয়াতে অকণমান মই দেখাই আনো, যিহেতুকে দেৰি হ'ব বিহু। আৰু এইখন হৈছে গোবিন্দ ভৱন গীতা সত্ৰ। গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰত আছে, আৰু গোবিন্দ ভৱন গীতা সত্ৰৰ এইখন মূল গেট। আৰু এতিয়া এই গেটখনৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ। ছোৱালী নাচাবি আকৌ দেই, বিহুৰ বতৰ, উতলা মোৰ মন। ছোৱালী পাগল হবি নেকি তই বাৰু? নহয় বাৰু, নহয় ছাৰ। ছোৱালী নাচাবি, দেখা নকৰিছোঁ। আৰু এনেকৈ খোজকাঢ়ি ধুডুককৈ গৈ আছোঁ আমি আশ্ৰমলৈ বুলি। খোজকাঢ়ি গৈ আছোঁ। খোজকাঢ়িব লাগে, কাৰণ খোজকঢ়াটো এটা ভাল কি, খোজকাঢ়িলে কিবা ডায়েবেটিছ নহয় নেকি? ডায়েবেটিছ আৰু ভাল অভ্যাস বুজিছা। খোজকাঢ়িব লাগে। আজি পিছে মন্দিৰত যাব লাগিছিল বা নামঘৰত যাব লাগিছিল, সেইটোৱে যোৱা হোৱা নাই এতিয়ালৈকে। আৰু এইখনেই হৈছে গোবিন্দ ভৱন গীতা সত্ৰ। আৰু ইয়াতে আজি বহুত দেখি আছোঁ ভক্তবান লোকসকল আছে, কিবা কিবি খায়ো আছে বাৰু, খিচিৰি খাব পাৰে আৰু তাতে সেৱা লয়। আৰু আপোনালোকক ইয়াৰে এইখন দেখাইছোঁ, গোবিন্দ ভৱন গীতা সত্ৰ। আৰু সুন্দৰ ফুল দেখা পাইছোঁ, বঢ়ি মজা। এনেকুৱা আগতে আমাৰো আছিলে, আমাৰ ঘৰৰ ওচৰতে আছিলে, এতিয়া নাই। একদম সুন্দৰ মজা লাগে। আৰু এই ফুলবিলাক দেখিলে মজা লাগে। কিন্তু এই ফুলটোৰ নামটো মই নাজানো বাৰু, আপোনালোকে জানে যদি কমেণ্ট কৰিব। বিহু চালোঁ, বিহু চাই পিছত আহিলোঁ। ইয়াতে কিবা দিছে মানে খিচাৰি খুৱাব। আমাৰ এই প্ৰাঞ্জিটো আহিলে গুৱাহাটীৰ পৰা, ই এনেই গুৱাহাটীত থাকে, বগা জগা ধুনীয়া মৰম লগা ল'ৰাটো, আমাৰ গাঁৱত ধুনীয়া ল'ৰাটো ইয়েই।
ইয়াৰ কাৰণে বহুত ছোৱালী পাগল আৰু এইপিনে আছে আমাৰ বনমালী ইয়াৰ বহুত বেছি ভোক লাগিছে ফ্ৰীতে খুৱাই দিম গৌৰাংগত নতুনকৈ দোকান দিছে তাৰমানে এইপিনে দোকানখন ঘৰলৈ গৈ থকা অৱস্থাত এই মাইনাকেইটাই এই টিকলিকেইটাই পূৰা এনেকৈ একদম ৰাস্তাত মানে ক্ল'জ কৰি দিছে একদম ৰাস্তা ক্ল'জ কোনো যাব নোৱাৰে এতিয়া পিলপিলিয়ালাৰ পৰা আদি কৰি বাইকালাৰ পৰা আদি কৰি কোনো যাব নোৱাৰে ৰাখিব এইখন আমাৰ চাচাৰ এখন ইহঁতে ৰাখিব এতিয়া এই যে আমাৰ চাচা আহিছে এতিয়া কৈ দিয়ে কিয় ৰাখিছে কৈ দিয়ে ৰাখিব কোনে সজাই দিছে আজি কোনে সজাই দিছে মাই তোমাৰ নাম কি নিকুমণি তোমাৰ নাম কি কৃষ্ণা কৃষ্ণৰ কৃষ্ণা তোমাৰ নাম কি নিকুমণি দুটা নেকি ডাবুল নিকুমণি তোমাৰ নাম কি বিভীষা বিভীষা ৰায় তোমাৰ নাম কি লিজা ৰায় তোমাৰ নাম কি বৰষা ওহো মোৰ হাতত বৰষা লিখা আছে চোৱা দেখিছা দেখিছা নাই অ' মোৰ বাইকখনতো বৰষা লিখা আছে আজি মই বৰষাক পাই গ'লোঁ দেই আজি মই বৰষাক পাই গ'লোঁ আজি বৰষাক লৈ যাম যাবানে নাই আৰে নোযোৱা মোৰ বাইকত বৰষা লিখা আছে হাতত বৰষা লিখা আছে তুমি যাব লাগিব মোৰ লগত এতিয়া ব'লা নোযোৱা লৈ যাম নেকি তাইক লৈ যাম না তাইক লৈ যাম নেকি তো এতিয়া আমি ইহঁতৰ অকণমান বিহু চাম দেই এতিয়া অকণমান আমি ইহঁতৰ সেনাই